আমি পোনপ্ৰথমতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো পধ্যেই আমি CC2R নেতৃত্বত থকা 14টা জনজাতীয় সংগঠনে কোনো পধ্যেই নিবিচাৰোঁ। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি বিশাল গণসমাৱেশৰ পৰা কৈছোঁ যে এয়া মাথো ট্ৰেইলাৰ, ইয়াৰ চিনেমা বাকী আছে। আৰু আমি 6 জনগোষ্ঠীৰ জনজাতিৰ জনগোষ্ঠীৰ নেতাসকলকো ক'ব বিচাৰিছোঁ, এয়া মাথো ট্ৰেইলাৰ, চিনেমা বাকী আছে। গতিকে শান্ত ট্ৰাইবেলক জগাই তুলিব। আমি আন্দোলন কৰি আমি ট্ৰাইবেল হোৱা নাই। আমাক ভাৰতৰ সংবিধান মতে ভাৰতৰ চৰকাৰে আমাক ট্ৰাইবেল কৰিছে। গতিকে আমাক জগাই তুলিলে কিন্তু ইয়াৰ পৰিণাম ভীষণ হ'ব। আৰু আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ স্থিতি স্পষ্ট কৰক। আপোনালোকে 6 জনগোষ্ঠীৰ লগত আছেনে আপোনালোকে জনজাতিৰ লোকসকলৰ লগত আছে? আপোনালোকে চাব যে 22% OBC আজিৰ তাৰিখত যদি ৰিজাৰ্ভেশ্যনৰ যিটো প্ৰক্ৰিয়া তেওঁলোকৰ 22% আছে আৰু জনজাতিসকলৰ 12% আছে। তাৰ মানে অসমৰ বৰ্তমানৰ ট্ৰাইবেলসকলক অসম চৰকাৰখনে জেনেৰেল কৰিব বিচাৰিছে নেকি? তাৰমানে আমি যদি এই 22% লোকসকল যদি আমাৰ লগত আহি যায় তেনেহ'লে আমি বৰ্তমানৰ যিসকল আমি এক্সিষ্টিং ট্ৰাইবেল আছে আমি নিশ্চিতভাৱে আমি জেনেৰেল হৈ পৰিম। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক লগতে আমি আমাৰ জনজাতি মন্ত্ৰীক সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে অসমত বসবাস কৰে এই 45 লক্ষাধিক লোকে কোনো কাৰণতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে। আৰু আমাৰ স্পষ্ট কথা CC2R স্পষ্ট কথা, আমি কোনো কাৰণতে নিবিচাৰোঁ। আৰু যদি চৰকাৰে আমাৰ কথা নুশুনি আমাৰ বিৰুদ্ধে যদি যায় তেনেহ'লে পৰিণাম ভীষণ হ'ব। আমি আপোনালোকৰ স্পষ্ট কৰিম। কেইদিনমানৰ আগতে কিন্তু আপুনি যি কথা কৈছে যে টিয়াপ ট্ৰাইবেল বেল্টৰ কথাটো আমি সাঙুৰি আনিব লাগিব। টিয়াপ ট্ৰাইবেল বেল্টত 6টা জনগোষ্ঠীক ইতিমধ্যে চৰকাৰখনে তাৰ যি আপোনাৰ মাটি প্ৰদান কৰিছে। তেনে ক্ষেত্ৰত এই ট্ৰাইবেল বেল্টসমূহক চৰকাৰখনে নিষেধ কৰি আহিছে। 2016 চনতে কওক, 2021 চনতে কওক বা 2025 চনতে কওক। এতিয়া আকৌ যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰে তেনেহ'লে ইয়াৰ চৰকাৰ বৃহৎ চক্ৰান্ত, আৰু এই চক্ৰান্তক আমি কোনো কাৰ্যে মানি নলওঁ।